হাই ফ্ৰেণ্ডছ, মোৰ অসমীয়া চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকৰ মাজত এটা ডাঙৰ খবৰ লৈ আহিছোঁ। আপোনালোকে নিশ্চয় গম পায় বৰ্তমান শিক্ষামন্ত্ৰী আছিল বা আছে সিদ্ধাৰ্থ ভট্টাচাৰ্য। আপোনালোকে নিশ্চয় গম পাইছে আগতে শিক্ষামন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তো ফ্ৰেণ্ডছ, আপোনালোকৰ মাজত এটা ডাঙৰ খবৰ হৈছে বৰ্তমান সময়ত যিটো শিক্ষামন্ত্ৰী আছিল সিদ্ধাৰ্থ ভট্টাচাৰ্য, নতুন বিজেপি চৰকাৰত পদ বদলিৰ ফলত হিমান্ত বিশ্ব শৰ্মাক আকৌ শিক্ষামন্ত্ৰী হিচাপে পদ দিয়া হৈছে। তো ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় জানে বৰ্তমান সময়ত যি টেট পৰীক্ষা অনুষ্ঠিত হৈ গৈছিল, সেই টেট পৰীক্ষাৰ বিষয়ে বহুতো সমস্যাৰ সৃষ্টি হৈছিল আৰু বহুতো সমস্যাৰ অন্তত বৰ্তমান সময়ত টেট পৰীক্ষাৰ ৰিজাল্টসমূহ দিয়া হৈছে। ফ্ৰেণ্ডছ, সিদ্ধাৰ্থ ভট্টাচাৰ্যই এটা কাম কৰি থৈ গৈছে, যিটো কাম হৈছে যিসকল ষ্টুডেণ্টে টেট পৰীক্ষা দিছিল সেইসকলক পাছ চাৰ্টিফিকেট কেতিয়া দিব। তো ফ্ৰেণ্ডছ, সেইটো সঠিক খবৰ এতিয়ালৈ ওলোৱা নাই। ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় জানুৱাৰীৰ শেষৰ ভাগত আপোনালোকে পাছ চাৰ্টিফিকেট পাব আৰু টেট শিক্ষক হিচাপে নিযুক্তি পাব। কেতিয়া সেইটো এতিয়াও আলোচনা চলি আছে। তো ফ্ৰেণ্ডছ, যেতিয়া আলোচনা সম্পূৰ্ণ হ'ব তেতিয়া মই আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো বনাই ইনফৰমেশ্যন দি দিম। তো ফ্ৰেণ্ডছ, যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব লগত থকা বেল আইকনটো ক্লিক কৰিব, কাৰণ মই যেতিয়া ভাল ইনফৰমেশ্যন দিম আপোনালোকৰ ওচৰত সকলোৰ আগত যাব। তো ফ্ৰেণ্ডছ, যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকক এটা ভাল খবৰ দি আছোঁ, জনতা ভৱনত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ প্ৰতিনিধিবৰ্গৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিছিল শিক্ষা বিভাগৰ বহু কৰ্মকৰ্তাই। জনতা ভৱনত শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক। তো ফ্ৰেণ্ডছ, শিক্ষামন্ত্ৰী এই বৈঠকত বহুতো গুৰুত্বপূৰ্ণ কথা কেইটা কৈছে, সেই কথাবোৰ মই আপোনালোকক জনাই দি আছোঁ। স্নাতক শিক্ষকসকলক গ্ৰেড পে আৰু পদ উন্নতি বিষয়ক লৈও আলোচনা। তো ফ্ৰেণ্ডছ, আকৌ এবাৰ মই কৈ দি আছোঁ, স্নাতক শিক্ষকৰ গ্ৰেড পে পদ উন্নতি বিষয়ক লৈ জনতা ভৱনত শিক্ষামন্ত্ৰীয়ে আলোচনা কৰিছে। হিমন্ত বিশ্ব শৰ্মাক পুনৰ শিক্ষা বিভাগৰ দায়িত্ব। হিমন্ত বিশ্ব শৰ্মাৰ পৰা কি খবৰ আহে মই সকলো জনাই দিম আপোনালোকৰ ওচৰত। তো ফ্ৰেণ্ডছ, মোৰ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু মোৰ চেনেলটো যদিও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। সকলোৰ আগত মোৰ ভিডিঅ' আপুনি পাব।